হে গাইজ, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰত মই এনেকৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি হৈছে দীপাৱলী, তো আপোনালোক সকলোকে মোৰ তৰফৰ পৰা দীপাৱলীৰ অলেখ অলেখ শুভেচ্ছা জনাইছোঁ। মই গা পা ধুই বাৰু আজৰি হ'লোঁ। আমাৰ দীপাৱলীত তেনেকুৱা মানে ইমান এতিয়াও ৰেডি হোৱাই নাই, চব ভাত বনাই আছে। মই যাওঁ তাতে, আৰু দেউতাই অকণমান কিবাকিবি ৰেডি কৰি আছে দীপাৱলীৰ বুলি। আৰু লাইটিং চাইটিং একো লগোৱাই হোৱা নাই, আবেলি চাগে লগাম, আৰু আবেলি ৰংগলীও বনাম। এতিয়া যাওঁ মই অকণমান ভাত বনাবলৈ। আৰু ৰাতিপুৱা মই মাছ মাৰিলোঁ, আৰু দেউতাহঁতে মাংস খাব। মই ছাগলী মাংস নাখাওঁ, তো ছাগলী মাংস দেউতাহঁতে খাব। ভেড়া বলে, ভেড়াৰ মাংস। আৰু এইফালে মোৰ মাছ দীপাৱলীৰ কাৰণে ৰেডি, কলগছ, আৰু সেইটো ইহঁতৰ, এইটো আমাৰ ৰাস্তাটোত আমাৰ দুইটাই ঘৰ, এইটো ইহঁতৰ, আৰু এইফালে এয়া আমাৰ লাইটিং। এইবিলাক চাই নাহাঁহিব, এইবিলাক আমাৰ চব কালাৰ উঠি গৈছে, কালাৰ। এইবিলাক বোলে এতিয়া ঠিক নকৰে, মোৰ যেতিয়া বিয়া লাগিব তেতিয়া ঠিক কৰিব। কলা কলা হৈ গ'ল। টেষ্টিং জেঠাইহঁতৰ ঘৰত একদম পুৰা আৰু এয়া দাদা, আৰু এয়া আমাৰ হেপী দীপাৱলী গাইস। হেপী দীপাৱলী। তো আপোনালোকক দেখুৱালোঁ কেনেকুৱা ৰেডি, আৰু বেকগ্ৰাউণ্ডটো ইমান নাচাব, ভাল নহয়, তথাপি দেখুৱালোঁ। আৰু আজি কাপোৰ বেচিবলৈ আহিছিল, তো মায়ে এযোৰ ৰাখিলে মোৰ কাৰণে, মানে মোৰো ভাল লাগিছে, তো আপোনালোকক দেখুৱাওঁ। এইটো ব্লাউজ পিচ, পুৰা একদম ফুল বডি ব্লাউজ। আৰু এইযোৰ হৈছে এইযোৰ মেখেলা, ব্লু কালাৰৰ হয়। আৰু এইখন হৈছে চাদৰ, ভাল লাগিছে চাদৰখন, একদম সৰু